নমস্কাৰ বন্ধুসকল, আজি মই ক'ব ওলাইছোঁ ধাতু ৰোগৰ আৰু স্বপ্নদোষৰ বিষয়ে এটা পদ্ধতিৰ মাজেৰে ভালদৰে বুজাই ক'ম আৰু কেনেদৰে এই ৰোগ নিৰাময় কৰিব পাৰিব ইয়াৰ বিষয়েও ক'ম। যদি আপোনালোকে এই ৰোগৰ ঔষধ এঠাইৰ পৰা নহয় বহু ঠাইৰ পৰা ঔষধ খায়ো আপোনালোকৰ এই ধাতুৰ ৰোগ নিৰাময় কৰিব পৰা নাই, তেনেহ'লে এই ভিডিঅ'টো চাই ভালদৰে বুজি লৈ এই ঔষধ সেৱন কৰিলে আপোনাৰ এই ৰোগ আৰোগ্য হ'ব। বন্ধুসকল, আপুনি যদি নতুনকৈ মোৰ ভিডিঅ' চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, প্ৰথমে জানি লওঁ এই ৰোগ হোৱাৰ কাৰণ কি। অতি কম বয়সতে অধিক শুক্ৰপাত কৰিলে, মনত অশ্লীল বিচাৰ কৰিলে আৰু শুক্ৰ পৰিমাণ কমি গ'লেও এই ৰোগ হ'ব পাৰে। সাধাৰণতে অতি কম বয়সত এনে কৰাৰ বাবে এই ৰোগটো হয়। বন্ধুসকল, প্ৰথমে এই ৰোগ নিৰাময় কৰিব হ'লে কেইটামান কথা লক্ষ্য ৰাখিব লাগিব, বিশেষকৈ খাদ্য, কিয়নো এই ৰোগ হোৱাসকলৰ পেটৰ সকলো সমস্যা দেখা দিব পাৰে, যেনে খাদ্য হজম নোহোৱা, পেটত গেছ হোৱা আৰু ৰাতিপুৱা শৌচ খোলোচা নোহোৱা। এইকেইটা প্ৰধান ৰোগ এই ৰোগীসকলৰ মাজত দেখিবলৈ পোৱা যায়। বিশেষকৈ মই দিয়া এই ঔষধ খাবলৈ হ'লে আপোনাৰ পেটৰ সমস্যাখিনি প্ৰথমে ভাল কৰি ল'ব লাগিব। বন্ধুসকল, প্ৰথমে পেটৰ সমস্যা ঠিক কৰিবলৈ হ'লে প্ৰথমে হজম শক্তি আপোনাৰ ঠিক হ'ব লাগিব। হজম শক্তি ভাল কৰিবলৈ হ'লে আপুনি খাদ্য ভালদৰে চোবাই পানী কৰি খাব লাগিব, পেটত যেন সহজতে হজম হৈ পৰে। আৰু খাদ্য খোৱা কমেও ৪৫ মিনিটৰ পাছতহে পানী খাব লাগে। পানী আহাৰৰ লগত খোৱা বন্ধ কৰিব। আপোনাৰ হজম শক্তি ঠিক হ'ব ৰাতিপুৱা খালী পেটত এগিলাচ গৰম পানী আৰু ৰাতি শুবলৈ যোৱা ৫ মিনিটৰ আগত ২ গিলাচ গৰম পানী খাব। পেটৰ গেছ আৰু লেট্ৰিন ভালদৰে হ'ব। আৰু কেইটামান নিয়ম পালন কৰিব লাগিব। ৰাতি আহাৰ খোৱাৰ পাছত ১৫-২০ মিনিটমান এই বজ্ৰাসন কৰিব লাগিব। আৰু ৰাতিপুৱা সদায় সোনকালে উঠি মুকলি বতাহত ঘূৰিব লাগে। এতিয়া বন্ধুসকল, সদায় এই নিয়মবোৰ ব্যৱহাৰ কৰিব লাগিব। এতিয়া মই ঔষধ দিব ওলাইছোঁ, ভালদৰে বুজি ল'ব। স্বপ্নদোষ হ'লে আমলখি ভালদৰে পিহি গুড়া কৰি লৈ পাউডাৰ বনাই ল'ব। পাছত ৰাতিপুৱা খালী পেটত খাটিক মৌজোলৰ লগত এচামুচকৈ আমলখি গুড়া খালে ১৫-২০ দিনমান একেৰাহে যদি খোৱা যায় স্বপ্নদোষ ৰোগ ভাল হয়। যদি প্ৰস্ৰাৱত আপোনাৰ বীজ ওলাই যায় তেনেহ'লে ৰাতিপুৱা এবাটি পানীত ঘেঁহু অলপ ভিজাই ৰাতিপুৱা খালে এই ৰোগ আৰোগ্য হয়। এনেকৈ এমাহমান ব্যৱহাৰ কৰিব লাগিব। বন্ধুসকল, মই দিয়া নিয়ম পালন কৰি আৰু ঔষধ ব্যৱহাৰ কৰিলে 100% আপোনাৰ ৰোগ আৰোগ্য হ'ব। ধন্যবাদ।